নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল কাংকানা সেলফ ফৰ্মলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ইনফৰমেশ্যন লৈ আহিছোঁ আৰু এইটো মই নতুনকৈ শিকিছোঁ আৰু ভাবিছোঁ যে আপোনালোকৰ লগত এবাৰ শ্বেয়াৰ কৰোঁ, কাৰণ যিটো মই সদায় কওঁ যে কিবা এটা নতুন শিকিলে আমি শ্বেয়াৰ কৰিব লাগে, তেতিয়াহে আপোনালোকেও শিকিব আৰু আমি এটা হেল্ডি কমিউনিটি কৰিব পাৰিম। সেইটোৱে মোৰ মেইন লক্ষ্য। তো ইয়াতে মই আজি শিকিছোঁ যে আমাৰ আই হেল্থটো কেনেকৈ ভালদৰে ৰাখিব পাৰি একৰ্ডিং টু আয়ুৰ্বেদা। তাৰমানে আয়ুৰ্বেদা টিপছ টু কিপ আৱাৰ আইজ হেল্ডি। আৰু ইয়াৰে প্ৰথম আমি মনত ৰাখিব লাগে কুলিং মেজাৰ্ছ। ফাৰ্ষ্ট পইণ্টটো হ'ল কুলিং মেজাৰ্ছ। তাৰমানে আমি ৰাতিপুৱা শুই উঠিয়ে ঠাণ্ডা পানীৰে আমি চকু দুটা ধুব লাগে আৰু যেতিয়া বাহিৰৰ পৰা আমি আহোঁ তাৰ পাছতো প্ৰথম কামটো হ'ল যে আমি হাতখন ধুই পেলাই চকু দুটা ঠাণ্ডা পানীৰে ধুব লাগে আৰু তেনে কৰিলে আমাৰ আই হেল্থটো ভালে ৰখাত সহায় কৰে। সেইটো হ'ল প্ৰথম পইণ্ট। আৰু দ্বিতীয় পইণ্টটো হ'ল যিটো এটা পুৰণা টেকনিক, খুবেই সকলোৱে জানে যে কুকুম্বাৰ মানে হ'ল তিয়ঁহ আমি কাটি পেলাই যদি দুইটা চকুতে আমি 10-15 মিনিটৰ কাৰণে ৰাখি থ'ব পাৰোঁ, তেন্তে সেইটোৱেও আমাৰ আই হেল্থটো বা আমাৰ চকুটো ভালে ৰখাত সহায় কৰে। আৰু 3 নম্বৰতে হ'ল আমি পামিং কৰিব লাগে। পামিং কৰা মানে হ'ল আমাৰ হাতখন 10 ছেকেণ্ড বা 15 ছেকেণ্ডৰ কাৰণে পুৰা দুইখন হাতে ৰাব কৰিব লাগে। কৰি পেলাই হাতৰ যিটো তলুৱা আছে সেই হাতৰ তলুৱাটো আমি সদায় চকুত এনেদৰে ৰাখিব লাগে আৰু তেনে কৰিলে আমাৰ আই হেল্থটো ইম্প্ৰুভ হোৱাত সহায় হয়। আৰু একৰ্ডিং টু আয়ুৰ্বেদা আৰু এটা কথা তেওঁলোকে কয় যে যদি আমাৰ চকুৰ আইচাইটটো ভালে ৰাখিব আমি চেষ্টা কৰোঁ বা আমাৰ যিটো পাৱাৰৰ প্ৰব্লেম থাকে, কিছুমানৰ বহুত মাইনাছত থাকে, তো সেই বস্তুবোৰৰ কাৰণে যদি আমলা জুচটো খোৱা হয় তেন্তে আমাৰ আই হেল্থটো ইম্প্ৰুভ কৰাত খুব সহায় হয় বুলি একৰ্ডিং টু আয়ুৰ্বেদা তেওঁলোকে এইখিনি এক্সপ্লেইন কৰিছে। একেবাৰে চিম্পল টিপছ কিছুমান মই আপোনালোকক জনালোঁ যিটো মই শিকিছোঁ আৰু আশা কৰোঁ আপোনালোকে মোৰ চেনেলটোৰ পৰা কিবা এটা নতুন শিকিবলৈ পাইছে। যদিহে ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা নতুন আপোনালোকেও জানে তেন্তে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু লেটছ লাৰ্ণ ফ্ৰম ইচ আদাৰ। আৰু এটা ভাল ভিডিঅ'জ লৈ মই আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ, ভালে থাকিব।